এই মানুহজনী দেখিলে বহুত দুখ লাগে হয়নে নহয় কোৱাচোন। বৌয়ে কৈছে যে ন্যায় যুঁজখন চলি আছে, মই লাগি থাকিব লাগিব। ন্যায়ৰ যুঁজখন চলি আছে, মই চলাই থাকিব লাগিব, মই যুঁজি থাকিব লাগিব। সেইকাৰণে অসমবাসীসমূহ অসমবাসী ৰাইজৰ মই সহায় সহযোগিতা মোৰ লগত মই সেইখিনি শক্তি মই তেওঁলোকৰ পৰা বিচাৰিছোঁ। কাৰণ সেই যুঁজখন চলাবই লাগিব আৰু ন্যায় আমি পাবই লাগিব। যদি জুবিনৰ কাৰণে ন্যায় নহয় অসমত, তেতিয়াহ'লে আৰু কোনে ন্যায় পাব? গতিকে সেইখন বিচাৰ ভালকৈ হ'বই লাগিব, দোষীয়ে শাস্তি পাব লাগিব। আৰু যিটো পৰিণাম আমি ভুগিছোঁ, আমি এদিন দেখিব লগা হৈছে জুবিন আমাৰ তেওঁৰ কাৰণে অন্ততঃ সেই ন্যায়খিনি প্ৰতিষ্ঠা হ'ল। এতিয়া আমি দেখিছোঁ যে বৌ অসুস্থ হ'লেও তেওঁ ভোট দিবলৈ আহিছে। मैं कल ही हॉस्पिटल से बाहर आई हूँ और पहले मैं हमेशा जुबिन के साथ ही आती थी। आज ये मतदान मतलब सबका एक कर्तव्य है, एक दायित्व है सब, इसीलिए इट इज़ आवर ड्यूटी टू कास्ट अ वोट। इसीलिए शरीर असुस्थ है फिर भी हम आए हैं अपना वोट दान करने के लिए और कर लिया, अभी वोट दान हो गया। এই মানুহজনীৰ মুখৰ ফালে চাই আৰু আমাৰ সকলো অসমবাসীৰ মুখৰ ফালে চাই আমাক যদি অসম চৰকাৰে আমাৰ দাদাৰ ন্যায়টো দিলে হয়, আমি সঁচাকৈ বহুত সুখী হ'লোঁ হয়। কি ক'ম আৰু, আমি সকলো ন্যায় ন্যায় বুলি ভাগৰি গৈছোঁ। আৰু আমি এইটো কথাই জানো যে আগন্তুক চৰকাৰ যোনে নহওক যিয়ে নহওক আমাক জুবিনদাৰ ন্যায়টো লাগিবই লাগিব। সেইটো সঁচা। জয় জুবিন দা, জয় আই অসম।